ডক্টৰ ৰতন ৰামচিয়াৰী মই কোকৰাঝাৰ ব্লাড বেংকৰ ইনচাৰ্জ হয় মই পেথলজিষ্ট আজি কোকৰাঝাৰত ৱৰ্ল্ড ব্লাড ডনাৰ্ছ ডে প্ৰত্যেক বছৰ আপোনাৰ 14 জুনত এই অনুষ্ঠানটো মানে আমাৰ যিবিলাক মানুহ ব্লাড ডোনেশ্যন দি থাকে সেইখিনি মানুহক এনকাৰেজ কৰাৰ কাৰণে আৰু তেওঁলোকক আমি যথোচিত সন্মান দিবৰ কাৰণে আমাৰ গোটেই দেশত এই 14 জুনত ৱৰ্ল্ড ব্লাড ডোনাৰ্ছ ডেটো পাতি থকা হয়। এইটো আৰম্ভ হৈছে আপোনাৰ 2004 চন আৰু 5 চনৰ পৰা গোটেই ভাৰততে আৰম্ভ হৈছে। গতিকে আজি এইটো অকেশ্যনত আমি বিশেষকৈ ধন্যবাদ দিব লাগিব নেশ্যনেল মেডিকোছ অৰ্গেনাইজেশ্যন। এইটো আপোনাৰ যিবিলাক আমাৰ মেডিকেল প্ৰফেশ্যনত থাকে ইনক্লুডিং ডক্টৰছ নাৰ্ছ বা যিবিলাক মানুহ আমি ডক্টৰ প্ৰফেশ্যনৰ লগত জড়িত থাকে এই গোটেই মানুহখিনিক আমি নেশ্যনেল মেডিকোছ এটা অৰ্গেনাইজেশ্যন নন পলিটিকেল বা নন প্ৰফেশ্যনেল অৰ্গেনাইজেশ্যন ভলেণ্টেৰী অৰ্গেনাইজেশ্যন তেওঁবিলাকক গোটেই অসমত এটা দায়িত্ব দিছে বা তেওঁলোকক আগবাঢ়ি আহিছে যে আমি মানুহবিলাকে স্বতঃস্ফূৰ্তভাৱে ব্লাড বা ৰক্তদান কৰিব লাগে আৰু ৰক্তদান কৰিলে আমাৰ শৰীৰৰ কোনো ক্ষতি নহয়। এই মেছেজটো আমি সমাজত এই কাৰণে দিব বিচাৰোঁ যেনেকৈ আমি ভাবোঁ যে এজন মানুহক যেতিয়া ডায়েৰিয়া হয় তাতে আমাৰ কিছুমান ফ্লুইড লছ হয় সেই ফ্লুইড লছটো আমাৰ 12%লৈ ফ্লুইড লছ হয় কিন্তু এজন মানুহে যেতিয়া ৰক্তদান কৰে মাত্ৰ 7% আমাৰ ফ্লুইড লছ হয়। সেইকাৰণে এক বটল ব্লাড দিয়াৰ পিছত এজন মানুহৰ মানে আপোনাৰ পানী পিয়া লগা ভাপো নাথাকে বা তেওঁ শৰীৰত কোনো ধৰণৰ এটা অসুস্থ অনুভৱ নকৰে আৰু সেই পাৰ্টিকুলাৰ 24 আৱাৰ্ছত আমি মাত্ৰ তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিওঁ তেওঁলোকে অন্ততঃ 1 লিটাৰ 2 লিটাৰ বেছিকৈ পানী খাব আৰু নৰ্মেল ডায়েট তেওঁ খাব পাৰে আৰু শৰীৰৰ কোনো ধৰণৰ লছ নহয়। বহু মানুহে আমাক সোধে যে ব্লাডটো দিয়াৰ পিছত মোৰ কিবা শৰীৰৰ ক্ষতি হ'ব নেকি। আমি ক'ম এইটো 100% ছেফ। এইকাৰণে ছেফ যে শৰীৰত আমাৰ কিছুমান যদি যেনে ধৰক কিছুমান আমাৰ যিবিলাক মানুহৰ এক্সাৰচাইজ নাথাকে শৰীৰটো মানে কি আননেচেচাৰী ৱেইট গেইন কৰি আছে বা ওজনটো বাঢ়ি আছে সেইখিনি মানুহৰ বিশেষ বেমাৰ আজাৰ হ'ব পাৰে যেনে ধৰক প্ৰেছাৰ হ'ব পাৰে ডায়েবেটিছ হ'ব পাৰে কেতিয়াবা আপোনাৰ গ'ল্ড ব্লাডাৰ ষ্ট'ন হ'ব পাৰে বিশেষকৈ কলেষ্টৰল বেছি হোৱাৰ কাৰণে আপোনাৰ এইখিনি মানুহৰ এটা ভৱিষ্যতে এটা অসুখ হোৱাৰ চান্স থাকে। এইখিনি মানুহ তেওঁৰ যদি ওজন ঠিকে থাকে তেওঁৰ যদি হিমোগ্লোবিন 12.5তকৈ যদি বেছি থাকে তেওঁ যদি বছৰত দুবাৰ কমচে কম ব্লাড ডোনেশ্যন কৰে যথেষ্ট এইটো এটা তালিকাও থাকে আৰু এইটো আমি কথাটো ক'ম যে ব্লাডৰ সলনি ব্লাড আমি বেলেগ বস্তু নাপাওঁ ব্লাডৰ সলনি ব্লাডেই দিব লাগিব। আজিৰ ছায়েন্সত ব্লাডৰ সলনি অন্য চিন্থেটিক ব্লাড আমাৰ আৱিষ্কৃত হোৱা নাই তেতিয়ালৈকে আমি হয়তো মানুহে মানুহৰ সহানুভূতিৰে জীয়াই থাকিব লাগিব আৰু যিখিনি দুখীয়া মানুহক আমি ৰক্তহীনতাৰ পৰা উদ্ধাৰ কৰি আনিব লাগিব। গতিকে এনেকুৱা ধৰণৰ মেডিকেল অৰ্গেনাইজেশ্যন বিভিন্ন ধৰণৰ আপোনাৰ সামাজিক অনুষ্ঠান আজি গোটেই দেশতে চলি আছে। গতিকে তেওঁলোকক মই মোৰ আন্তৰিক ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ আৰু মই ছ'চাইটিত এটা অনুৰোধ কৰিম যাতে ৰক্তদান কৰিলে নিজৰ শৰীৰৰ কোনো অসুবিধা নহয় আৰু আমি বিপদত পৰা মানুহখিনিক যিবিলাকৰ তেজৰ দৰকাৰ হয় সেইখিনি মানুহক আমি বচাই ৰাখিব পাৰিম। সেইকাৰণে মই আন্তৰিকতাৰে তেওঁলোকক অনুৰোধ জনাইছোঁ। আজি কিমানজন লোৱা হ'ব? আজি আমাৰ ইয়াত ব্লাড ডোনেশ্যন কেম্পত ভোটগাঁও CRPF কেম্পৰ পৰা 129 বেটেলিয়ান ভোটগাঁৱৰ পৰা আপোনাৰ 11-12জনমান আহিছে আৰু আপোনাৰ ৰাণীগুলি 6 বেটেলিয়নৰ পৰা আপোনাৰ 10-12জনমান আহিছে। আমাৰ ইয়াত লোকেল ডক্টৰবিলাক চবে ব্লাড দিবৰ কাৰণে উদগ্ৰীৱ হৈ আছে আৰু লগতে লোকেল ইউথ যিবিলাকে বুজি পায় যে আমাৰ সমাজত তেজৰ দৰকাৰ আছে এইখিনি মানুহক তেওঁবিলাকে ব্লাড দিবৰ কাৰণে তেওঁলোক উৎফুল্লিত হৈ আছে আৰু তেওঁলোকৰ 6-7জনমান আমাৰ লগত আহিছে আৰু আমি ভাবোঁ এনেকুৱা ধৰণৰ প্ৰচেষ্টাই আমাৰ যিটো মানে তেজৰ যিটো মানে আৱশ্যকতা এইটো আমাক বহু পৰিমাণে সকাহ দিব। আমি জানো যে দেশত আমাৰ 1% বা 3% মানুহে ব্লাড মানে ভলেণ্টাৰী ব্লাডত মানে হয়। আমি লাহে লাহে আপোনাৰ যিবিলাক কমাৰ্চিয়েল ব্লাড ডনাৰ এইবিলাকক আমি এনকাৰেজ নকৰোঁ কিয়কি এইবিলাকৰ পৰা আমাৰ বহুতখিনি বেমাৰ আজাৰ আহিব পাৰে। গতিকে আমি ভলেণ্টাৰী ব্লাড ডনাৰ্ছৰ ওপৰত গুৰুত্ব দিওঁ আৰু সমাজত আমি এই মেছেজটো দিবলৈ মই
অনুৰোধ কৰিম যাতে সকলো মানুহে ব্লাড দিবৰ কাৰণে আগবাঢ়ি আহে। ধন্যবাদ। মেডিকোজ অৰ্গেনাইজেশ্যনৰ বিষয়ে অলপ কৈ দিওঁ। আমি নন পলিটিকেল ভলেণ্টাৰী অৰ্গেনাইজেশ্যন এটা হয় যিয়ে ডক্টৰছবিলাক যাৰ মেম্বাৰ হয় মানে, আৰু অল অভাৰ ইণ্ডিয়া আমি আছোঁ আৰু অসমত যথেষ্ট NMO এক্টিভ হৈ আছে। আজি ৱৰ্ল্ড ব্লাড ডোনাৰ ডে'ৰ দিৱসে অল অভাৰ ইণ্ডিয়া বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰাম হৈ আছে। বেলেগ বেলেগ ডিষ্ট্ৰিক্টত, বেলেগ বেলেগ চিভিল হস্পিটেলবিলাকত, মেডিকেল কলেজবিলাকত প্ৰগ্ৰাম, চেণ্ট্ৰেলাইজ প্ৰগ্ৰাম এটা হৈ আছে যাৰ নাম দিয়া হৈছে ৰক্তধাৰা। অসমত গুৱাহাটী মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজত হৈ আছে, মঙ্গলদৈ চিভিল হস্পিটেলত হৈ আছে। তাৰে মাজত আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলতো আমি ৰক্তধাৰা এটা পাতিবলৈ আৰম্ভ কৰিছোঁ, আৰু কমন পাব্লিকৰ আৰু আমাৰ ডক্টৰ ফ্ৰেটাৰ্নিটিৰ আৰু মিডিয়াৰ মানুহবিলাকৰ, আৰ্ম ফ'ৰ্চেছৰ মানুহবিলাকৰ যথেষ্ট সহযোগ পাইছোঁ, যাৰে কাৰণে চবকে ধন্যবাদ দিব বিচাৰিছোঁ।